আকৌ আহিলোঁ এতিয়া আৰু এতিয়া বাজিলে 8:30 বাজি গ'ল আৰু মই মানে ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আপোনাৰ সকলোকে মোৰ আণ্টি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰনো কি ভাল আৰু মোৰ একদম বেয়া মূৰ চুৰ বিষ, ৰাতিটো শুৱাই নাই মূৰ বিষত। আৰু এতিয়া বাজিলে ৰাতিপুৱা 8:30 বিচনাতে আছোঁ। ভাবিলোঁ ভিডিঅ'টো মানে ষ্টাৰ্ট কৰি লওঁ বিচনাৰ পৰাই, মানে যিহেতু গা বেয়া সেয়া আপোনালোককো কৈ দিছোঁ। আৰু মানে বহুত মূৰ বিষ, কালি মানে দোকানৰ পৰা অহাৰ পিছৰ পৰা বুলি মানে ইমানে মূৰ বিষাইছে নহয়, এতিয়ালৈকে ভালেই পোৱা নাই মূৰ বিষ, সেইটো কাৰণে উঠাই নাই। এইফালে আমাৰ বেটা উঠিলে, বেটাৰ মিষ্টাৰ উঠিলে আৰু মই শুই আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই যাব বুলি আশা কৰিছোঁ। যিমানকণ পৰা ঘৰত থাকোঁ সিমানকণ আপোনালোকক এনেকেই বেমাৰে চেমাৰে দেখাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাই যাব ভিডিঅ'টো। আৰু এতিয়া বেটা স্কুল যাব হ'লেই, উঠোঁ আৰু 9টা বজাত স্কুল যাব আৰু মই শুই থাকিলে নহ'ব ন, সেইকাৰণে উঠোঁ। উঠি পেলাই কামকেইটা কৰি লওঁগৈ। আজি মানে ভালেমানখিনি কাম আছে কৰিবলৈ। এইফালে ৰ'দটো ভালকৈ নাই, অলপ অলপকৈ ওলাই আছে, সেইকাৰণে যাওঁ অকণমান ৰ'দত বহি লওঁগৈ। বহি পেলাই কামখিনি কৰি লওঁগৈ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আৰু এইফালে বেটাই ৰাতিপুৱা পঢ়ি আছে, মই শুই আছোঁ, সি ধুনীয়াকৈ পঢ়ি আছে, দেখিছে। এতিয়া বাজিলে মানে গধূলি হ'ব হ'ল আৰু 4:05 বাজিলে। আৰু মই মানে ঘৰত ভিডিঅ' নকৰিলোঁ, মানে কৰিবলৈ ভাল নালাগিলে, মানে মূৰ চুৰ বিষাই আছিলে কাৰণে সেইটো কাৰণে নকৰিলোঁ ভিডিঅ'। সেইটো কাৰণে ভাবিলোঁ দোকানতে গৈ পেলাই ভিডিঅ'টো কৰিমগৈ। আৰু মানে দোকানত একো কাম নাই, আপোনালোকে জানেই দোকানত একো কাম বন নাই আৰু এনেই বহি থকা। আৰু আজি বতৰটো যে ইমান ঠাণ্ডা কৰিছে ন, বহুত হেৰি লাগিছে, মানে মোৰ মূৰটো বহুত বিষাই আছে, সেইটো কাৰণে মোবাইলটো আৰু হাতত নল'লোৱে। আৰু ইমান কাহ আহিছে আজি। কালি মানে যাওঁতে মোৰ ঠাণ্ডা সোমালে, মানে ইয়াত অলপ দেৰি হ'ল কালি মানে দোকানত থকা, সেইটো কাৰণে দেৰি হ'ল কাৰণে ঘৰলৈ দেৰিকৈ যাবলগীয়া হ'ল। সেইটো কাৰণে যাওঁতে ঠাণ্ডা সোমালে নেকি, গোটেই ৰাতিটো মানে মূৰ বিষত একদম অৱস্থা নাইকিয়া হ'ল, মানে অৱস্থা নাইকিয়া হ'ল। আৰু ৰাতি গৈ পেলাই ভাতকেইটা যেনে তেনে বনাই পেলাই শুই দিলোঁগৈ। আৰু আজি ৰাতিপুৱা উঠিছোঁ 8:30 বাজিলে, মানে আজি ৰাতিপুৱা উঠোঁতে আপোনালোকে গম পায় মানে ইমান দেৰি হ'ল উঠা। সেইকাৰণে মানে মূৰটো আজি মানে বহুত কিবা কৰিছে, মানে যে মোৰ মূৰ কিবা মানে কিবা এটা মোৰ মূৰত মানে ওপৰত উঠি আছে, তেনেকুৱা নিচিনা লাগিছে, মানে ইমানে বেয়া লাগিছে মূৰটো। সেইটো কাৰণে মানে ভিডিঅ'টো আৰু তাতে ৰাতিপুৱাই ষ্টাৰ্ট কৰা, ভিডিঅ'টো একো কৰা নহ'লে, একো দেখুৱাও নহ'লে। আজি মানে বহুত কিবা কিবি নিচিনা হ'ল, মানে মোৰ মিটিং আছিলে, এফালে মিটিঙলৈ যাবলগীয়া হ'ল। আৰু দোকান খুলিছোঁহি 2টা বাজি গ'ল, মানে দোকান খুলিছে সেইটো কাৰণে। আৰু এটা কথা আজি মানে মোৰ বহুত খং উঠিছে, মানে মুডটো অফ হৈ আছে, কাৰণ মানে আজি যাবলগীয়া আছিলে তিতাবৰলৈ, মানে কাম অলপ আছিলে, যাবলগীয়া আছিলে, সেইটো কাৰণে মিষ্টাৰে নিনিলে। একদম বহুত খং উঠি আছে মোৰ আজি একদম। সেইকাৰণে ফোন কৰিছে, ফোনচোন একদম কথা পাতিবলৈকে মন যোৱা নাই, সেইটো কাৰণে মানে ফোন কৰিছিলে, ফোন কাটি ক'বলৈ মানে যাম বুলি ক'লে যাবলৈ নাপালে, মূৰটো একদম কিটিং কিটিং মাৰে, মানে বহুত খং উঠে মোৰ। সেইটো কাৰণে মানে আজি মন চনবোৰ একদম ভাল লগা, সেইটো কাৰণে ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ভাবিলোঁ দোকানতে কিনো কৰি খাইছে, একো কাৰণে বাৰু বিশেষকৈ দোকানত এনেই আৰু বহি আছোঁ, বহি অকল ইউটিউবত ভিডিঅ' চাইছোঁ। তাৰবাদটো মোৰ কাম একো নাই, দোকানত থাকিলে অকল ভিডিঅ'কে কৰি থকা হয়, মানে ভিডিঅ'কেহে চাই থকা হয়। আৰু ৰিলচ বনাওঁ 2-এটা, আজি একো ৰিলচটো বনোৱা নাই, মানে বতৰটো ভাল নাই কাৰণে একো বনোৱা মেলাও নাই। আৰু মানে এটা কথা কি যে মোৰ একদম ভিডিঅ' বনাবলৈ মন নোযোৱা হৈ থাকে, আপোনালোকে একো ছাপৰ্টে নকৰে। মানে কাইলৈ হৈছে 31 ডিচেম্বৰ, মানে এই 2022 শেষ, কাইলৈতো শেষ হ'বই, কাইলৈ 31 ডিচেম্বৰ যিহেতু। আৰু ভাবিছিলোঁ মানে 31 ডিচেম্বৰ মানে একজাক্ট মানে 2023 নোসোমোৱাৰ আগত মোৰ মানে 1K হ'ব বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে সেয়াও কৰি নিদিলে মোক। সেইটো কাৰণে মনটো মানে বহুত দুখ লাগে কেতিয়াবা। ইমান কষ্ট কৰি ভিডিঅ' বনাই আপোনালোকে চাওকচোন, মই চব দোকানলৈ আহিব লাগে, মানে দোকানত ইমান দেৰি থাকিব লাগে, তাৰ মাজতো মই মোৰ কাষ্টমাৰো থাকে, কাষ্টমাৰকো টাইম দিওঁ, আপোনালোককো মই দিনটো যি কৰোঁ সেয়াও দেখাই থাকোঁ ইমান কষ্ট কৰি, কিন্তু আপোনালোকে মোৰ অলপো ছাপৰ্ট নকৰে। সেইটো কাৰণে মনটো বেয়া লাগে। লাইকো নাহে, কমেণ্টো একো নকৰে, কিবা বেয়া পায় যদি ক'ব। আৰু যে মোৰ যদি কিবা ভিডিঅ'বোৰ ভাল নালাগে চাই, আপোনালোকে কমেণ্টটোৱে জনাব যে তোমাৰ ভিডিঅ' ভাল নাই হোৱা, ভালকৈ বনাবা, তেতিয়া মই ভালকৈ বনাব পাৰিম। আপোনালোকে কমেণ্টো নকৰে, সেইটো কাৰণে মনটো বেয়া লাগে কেতিয়াবা। ভাবিছোঁ ভিডিঅ' বনাবলৈ বাদেই দিম নেকি। আৰু এনেকৈ যদি ছাপৰ্ট নকৰে কোনেনো ভিডিঅ' বনাবলৈ ভাল পাব, সেইটো কাৰণে নিদিওঁ আৰু খং উঠিব ভিডিঅ' আপোনালোকে ছাপৰ্ট নকৰে। এনেই ধেমালি কৰিছোঁ দেই, কেনে নবনাম বাৰু, বনাম এনেই ধেমালি কৰিছোঁ আপোনালোকক।
ক'বলৈ নাই সেইবোৰকে আৰু যিবিলাক চামাৰি আছোঁ আৰু অলপ দেৰি পিছত ঘৰলৈ যামগৈ মানে মূৰটো যিহেতু ঠাণ্ডাটো বেছি হৈ আছে মূৰটো একদম বিষাই আহি আছে আৰু মোৰ একদম কপাল মানে খোজ খাই আছে অলপ পিছত ঘৰলৈ যাম তাৰপিছত আজি আমাৰ এইফালে বতৰটো কেনেকুৱা কৰিছে আপোনালোকক এবাৰ দেখাই দিম পালোহি ঘৰ আৰু বাজিল কেইটা 6টা বাজি গ'ল আৰু এতিয়া আপোনালোকক দেখাম বুলি ভাবিছিলোঁ মানে বাহিৰতটো দেখাবলৈ নহ'লে মানে বতৰটো আজি বৰ ঠাণ্ডা কৰিছে সেইটো কাৰণে অলপ দেৰি দোকানৰ ওচৰতে জুই চুই ফুৱাই মেলি মানে ঘৰ পালোহি দোকান কেতিয়াবা বন্ধ কৰিলোঁ জুই ফুৱাই আছিলোঁ তাত অলপ দেৰি হ'ল মানে জুই ফুৱাই থাকিলে উঠিয়াবলৈকে মন যায় সেইটো কাৰণে আহিলোঁ আৰু ঘৰ অলপ দেৰিকৈ পালোহি মানে 6:30 বাজিয়ে গ'ল চাগে ঘৰ পাওঁতেহি সেইটো কাৰণে আৰু আহি পেলাই চাহ অকণ খালোঁ চাহকণ খাই মেলি বিচনাত বহিছোঁ ভৰিকেইটা ইমান বিষাইছে কেলৈ জানো মানে দিনটো বহি থাকোঁ যে সেইটো কাৰণে ভৰি চৰিবোৰ বিষাইছে নেকি সেয়া আৰু এইফালে আমাৰ বেটাৰী থাকি গৈ আছে ইমান চাহৰ কানিয়া নহয় বহুত চাহৰ কানিয়া মই মানে চাহ তাহ অকণ মানে ভালকৈ খাব নোৱাৰোঁ তালৈ দিনত গাখীৰ চাখীৰ থৈ যাওঁ দেখাম ৰ'বা আৰু আমাৰ হেনো পঢ়াটো বোলে চাই বোলে কি পঢ়িব মেলিব নাজানেই হাই বুলি কৈ দিয়া আকৌ পঢ়ি আছোঁ বৰ ফালিছা পঢ়ি পেলাই কিবা এটা পঢ়ি দেখাই দিয়া আকৌ তেতিয়াহ'লে বাঘ সিংহ গুজৰ মাৰে পাৰ দিয়ে ৰুম ভুমুৰা ৰুম মাখি কৰে গুণ গুণ শিয়ালে কৰে হোৱা হোৱা কুকুৰ বয়ে ভুকে মেকুৰীয়ে মেৰামেৰাকৈ ফুৰে চুকে চুকে বা গুড বয় আৰু মানে আমাৰ ভিতৰতো ইমান ধোঁৱা হৈছে বাহিৰত জুই জ্বলাই আছে কাৰণে একদম গোটেইখন ধোঁৱা হৈ আছে কিন্তু মানে মোৰ মূৰ বিষ ধোঁৱাটো পালে মানে আৰু মূৰ বিষ লাগে একদম কিবা একদম নাকটো বেয়া লাগি যায় গম পাই মোৰ মানে সাইনাচাইটিছ আছে সেইকাৰণে মানে নাক পটককেনে বিষ সবৰ নাক বেয়া হয় বিষ হয় সেইটো কাৰণে একদম নাকটো একদম ধোঁৱা নাকটো একদম ধোঁৱা হৈছে নাকটো একদম ধোঁৱা সোমাই যায় নাকটো একদম ধোঁৱা সোমাই যায় বেটাক অকণমান পঢ়াই লওঁ তাৰপিছত আপোনালোকক কিনো কৰিম আৰু এতিয়া কৰিবলৈ একো নাই মানুহ দুটাহে আহি মেলি চব মানে ঘৰ দুৱাৰ সাৰি মেলি চব আজৰি হৈ ল'লো পাপা দেৰিকে আহিব মিষ্টাৰ আহিব দেৰিকে সেইকাৰণে পাপাক দেখা দিবা দেই লাজ কৰিলেও দেখা দিবা বাপেকে যে লাজ কৰে সেইকাৰণে বেটাই গম পায় আৰু এতিয়া ইয়াক অলপ পঢ়াই লওঁ মানে কেইবাদিন হ'ল ভালকৈ পঢ়াবলৈ পোৱাই নাই সেইকাৰণে এতিয়া এইকেইদিন মানে দোকানৰ পৰা অলপ সোনকালে আহিছোঁ আজি অকণ দেৰি হ'ল আনকালে মানে 7:30 8টামান বাজে এইকেইদিন ঠাণ্ডা দিন যিহেতু সেইটো কাৰণে দোকানৰ পৰা মানে সোনকালে অহা হৈছে সেইটো কাৰণে ইয়াক অকণমান টাইম দিছোঁ আৰু মানে নপঢ়ালেও নহয় আকৌ এতিয়া যদি নপঢ়া মানে পাছত অলপ দিগদাৰ হ'ব সেইটো কাৰণে এতিয়া পঢ়াব লাগিব মানে আমাৰ কি গম পায় ইয়াক মানে এতিয়া পঢ়াই যাওঁ এতিয়া মানে পাহৰি যায় মানে খেলাৰ ধান্দা বেছিকৈ মানে ই কৰে ভাওনা একদম খিটাও মাৰি থাকে পুৰা একদম অকল ভাওনা সেয়া আৰম্ভ হৈ গ'ল নাম ললোহে একদম মানে শিকিম আকৌ এতিয়া আৰু বেছি নকওঁ ইয়াক অকণমান পঢ়াই লওঁ তাৰপিছত খানা বনাব লাগিব অলপ পাছত মানে দুপৰীয়া যিহেতু ভাত চাত নাখাওঁ সেইটো কাৰণে ভোক লাগে গাখীৰ চাহকণ খাইলে ভোক নালাগে যেনিবা তেওঁ বনাই মেলি থৈ দিওঁ কাৰেণ্টৰটো কোনো কথা নাই মানে সেইকাৰণে গুচি যাব পাৰে সেইটো কাৰণে এতিয়া বনাই মেলি থৈ দিওঁ হেৰি হিচাপে বনাবগৈ লাগিব আৰু তেতিয়াহ'লে পঢ়াই লওঁ তাৰপিছত আপোনালোকক অলপ দেৰি পিছত লগ পাই আছোঁ আকৌ আহিলোঁ এতিয়া আৰু এতিয়া বাজিলে 8:30 বাজি গ'ল আৰু মই মানে বনাই মেলি আজৰি হ'লোঁ মানে খালোঁ ভাজিলোঁ পিছত দেখাই দিম আৰু এতিয়া খাই লওঁগৈ মানে ঠাণ্ডা যিহেতু সেইটো কাৰণে সোনকালে খাই লওঁগৈ এইফালে আমাৰ বেটাৰী দেখিছে কি কৰি আছে কাঁহী বাতি ধুই আছে মানে সিয়েনো কাঁহী বাতি ধুই আছে আৰু এতিয়া আমি দুটাই ব'লা খাই লওঁগৈ দেই কথা কেনেকুৱা খাই লওঁগৈ এতিয়া আমি দুটাই খাই লওঁগৈ আৰু আজি কি বনালোঁ দেখাই দিব লাগিব আপোনালোককো আৰু বাহিৰত ইমান ঠাণ্ডা পৰিছে সেইকাৰণে আমাৰ পাছফালে আমি এনেকৈ জুই ফুৱাই বহি আছোঁ বেটাই মই মানে ঠাণ্ডা বিচনাতে বহি থাকিলে বহুত ঠাণ্ডা লাগে সেইটো কাৰণে বাহিৰতে জুইকা ধৰি পেলাই বহি ল'লোঁ এতিয়া আমি বেটাই মই খাবলৈ খাইছানে আৰু আমি এতিয়া খাই লওঁ আৰু এইফালে বনালোঁ ৰুটি এইফালে পিঁয়াজ লৈছোঁ আৰু এইফালে ব্ৰইলাৰ মাংস আৰু ইয়াত ডিম বিলাহী ভাজি আৰু এইফালে বেটাইও খাই আছে তাক মই দিছোঁ কেনেকুৱা হৈছে সি কৈছে একদম ভাল হৈছে তেনেকৈ কৈছে মানে ৰুটি খাই বহুত ভাল পায় সেইটো কাৰণে তাৰ কাৰণে বনাবলগীয়া হ'ল মানে ভাত নাখায় মানে ৰুটি খাই বেছি ভাল সেইকাৰণে তাক ৰুটি বনাই দিছোঁ আৰু ৰাতি 10টা মানে 10:30 বাজিলে আৰু মই একদম বিচনাত উঠিলোহি আহি পেলাই ভাত পানী খাই মেলি আৰু এইফালে আমাৰ মিষ্টাৰো আহি গ'ল
সেইকাৰণে দেৰিকে সেইকাৰণে শোৱাও দেৰি হয়। আৰু এইফালে দেখিছে আমাৰ ল'ৰা 10টা বাজি গ'ল উঠাই মানে শোৱাই নাই, দেখিছে কেনেকে আছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, যিমানকণ পাৰোঁ যেনেকৈ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকৰ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যোনসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ।